অতি সোনকালে আৰম্ভ কৰিম আমাৰ পৰিয়ালে মিলি এটা নতুন বিজনেছ আৰু বিজনেছটোৰ বাবে কাম কাজ যথেষ্টখিনি আগবাঢ়িছে আৰু কি বিজনেছ হ'ব ভিডিঅ'টো শেষলৈকে চাওক জানি যাব। নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এটা খবৰ দিব বিচাৰিছোঁ, এখন দোকান অপেনিং কৰিবলৈ গৈ আছোঁ অতি কম সময়ৰ ভিতৰতে, বেছি দিন নাই 2-3 দিনৰ ভিতৰতে। আজি মানে দোকানখনৰ ৰং কৰিবলগীয়া আছে, ৰেক চেক বনোৱা অলৰেডি হৈ গৈছে, মানে আধা আধি বনোৱা হৈ গ'ল আৰু এটামান ৰেক বাকী আছে। ৰেকৰ অকণমান গ্লাছ লগাবলগীয়া আছে, গ্লাছখিনি আজি হৈ যাব আৰু ৰং ঠিকলি পেইণ্টিং নিজে কৰিম বুলি ভাবিছোঁ। নিজৰ লগতে মোৰ পৰিবাৰ সকলোকে একেলগে লগাই দিম আৰু গোটেইখিনিয়ে মিলি আজি সম্পূৰ্ণকৈ মানে ৰেকখিনি কালাৰ কৰিবলৈ চেষ্টা কৰিম। আজি কাইলৈৰ ভিতৰত কমপ্লিট কৰি পিনে অতি সোনকালে অপেনিং কৰিম। অপেনিঙৰ আপোনালোকক ভিডিঅ' দেখাম আৰু স্পেচিয়েলি দোকানখন কিহৰ হ'ব, আপোনালোকে কি পাব ইয়াত। তো আমাৰ দোকানখন আছে জামিৰা ফেক্টৰীৰ ওচৰত, গতিকে তাত মানে বেছিভাগ যিবিলাক দোকান আছেই, মানে বিভিন্ন বস্তুৰ দোকান আছে, গেলামালৰ হ'লচেলৰ দোকান আছে, হাৰ্ডৱেৰ দোকান আছে, এইবিলাক ক'বলৈ নাই, বাকী চবেই আছে। কিন্তু মানে এটা বস্তু নাই, মই যিটো লক্ষ্য কৰিলোঁ বহুত দিনৰ পৰা ভাবি আছিলোঁ, সেইটো হ'ল সকাম পূজা এইবিলাকৰ লগত জড়িত যিখিনি বস্তু, যেনেকৈ আপোনাৰ কল হওক, কুঁহিয়াৰ হওক, নাৰিকল হওক। নাৰিকলৰ কথা কওঁতে মনত পৰিলে, এটা নাৰিকল আৰু প্ৰসাদ দি দোকানৰ পূজাভাগ আগবঢ়ালোঁ। কাৰণ যিকোনো এটা কাম আৰম্ভ কৰাৰ আগত ভগৱন্তৰ ওচৰত শৰণ ল'লে দোকানৰ মংগল হ'ব বা বিজনেছটোত আৰু অকণমান উন্নতি কৰিম বুলি আশা কৰি পূজাখন সমাপ্ত কৰিলোঁ গোটেই পৰিয়ালে মিলি। যিবিলাক বস্তু নাই সেইখিনি বস্তু যদি দোকানখন খোলোঁ তেতিয়াহ'লে চলিব, গতিকে সেইখিনি বস্তুৱেই ৰাখিম তাত। আপোনালোকৰ বিয়া হওক, সকাম হওক, সেইখিনি ক্ষেত্ৰত যি বস্তু লাগে ডিছপ'জেবল প্লেটৰ পৰা আদি কৰি সকলোবিলাক বস্তু পাই যাব। আৰু যিমান পাৰোঁ চেষ্টা কৰিম অকণমান বেলেগতকৈ মানে কম ৰেটত দিবৰ কাৰণে, যাতে আপোনালোকৰ সুবিধা হয়। আৰু কিছুমান ফেচিলিটি থাকিব, যেনেকৈ আপুনি যদি বেছিকৈ বজাৰ কৰে তেতিয়াহ'লে আমাৰ ওচৰ পাজৰ লোকেল অঞ্চলবিলাকত আমি ঘৰত হোম ডেলিভাৰীও দিবলৈ চেষ্টা কৰিম। আৰু কিছুমান বহুত ধৰণৰ ফেচিলিটি থাকিব আমাৰ দোকানত, সেই গোটেই ফেচিলিটিখিনি পাছৰ ভিডিঅ'ত মই ক'ম। তো আজি যিহেতু কামখিনি কৰিলোঁ, বলক চাওঁ কাম কি কৰিলোঁ। আজি কাম কৰি যিমানখিনি পাৰিলোঁ। এটা কথা পাহৰিছিলোঁৱে, দোকানৰ নাম ফলক লিখিবৰ বাবে দায়িত্ব অৰ্পণ কৰিলোঁ আমাৰ গোপাল নিচাদৈক, আৰু গোপাল নিচাদৈয়ে নিজৰ ঘৰুৱা নিচিনাকৈ ফলকখন লিখি দিলে। আৰু এটা কথা, দোকানখনৰ নামটো, বহুতে নামটো শুনি কনফিউজন হৈ আছে, একবাৰ দোকানখনৰ নামটো চাই লওক কি দিয়া আছে আৰু কিয় দিয়া আছে। অকণমান সময়ৰ পাছতে আমাৰ গোপাল নিচাদৈয়ে ধুনীয়াকৈ নাম ফলকখন লিখি দিলে। ওপৰত দেখিছে আপোনালোকে, উন্মনা উপাসনা ষ্ট'ৰ আৰু টেইলৰিং চেণ্টাৰ। আৰু বহুতে নামটো লৈ কনফিউজ হৈ আছে, যিসকলে ওচৰ পাজৰ মানুহে চাইছে যে উন্মনা উপাসনা দুজনী মিলি বিজনেছটো ষ্টাৰ্ট কৰিছে নেকি বুলি, কিন্তু আচলতে সেইটো নহয়। উন্মনা হ'ল মোৰ সহধৰ্মীৰ নাম, তাইৰ নামতে দোকানখন দিয়া হৈছে, আৰু তাই আৰু মোৰ দেউতা দুইজনকে গিফ্ট দিয়া হৈছে দোকানখন মা আৰু মোৰ ফালৰ পৰা। মানে শহুৰেক আৰু বোৱাৰীয়েকে দোকানখন চলাব, দুটা পাৰ্ট কৰি দিয়া হ'ব। গতিকে তাই নিজেই পেইণ্টিং কৰি আছে দেখিছে, লগত মোৰ ভতিজাজনী, দুয়োগৰাকীয়ে মিলি আধা আধি পেইণ্টিং আজি সমাপ্ত কৰি দিলে। বাকী একেদিনৰ ভিতৰত মানে কমপ্লিট হৈ যাব, আৰু তাৰ পাছতে দোকানখন আমি আৰম্ভ কৰিম। আৰু বেছি দিন নাই, 2-3 দিনৰ ভিতৰত দোকানখন আমি অপেনিং কৰিম। আৰু কি কি থাকিব পাই যাব আপোনালোকে ডিটেইলছ অকণমান সময়ৰ পাছত। প্ৰথমতে চাই লওক, ৰেকখিনি অলৰেডি বনোৱা হৈ গৈছে আৰু বস্তু অলপ চলপ বনোৱা হৈছে, আৰু এদিন মাত্ৰ গোটেইখিনি বস্তু একেলগতে বজাৰ কৰিম। অকণমান বাকী আছিলে গ্লাছ লগাবৰ কাৰণে, সেইকাৰণে ভাইটিকাক মাতিলোঁ আজি। দয়া লাগি আছে দেখিছে নহয়। আৰু আপোনালোকৰ যদি কেতিয়াবা মানে বাই চান্সত মানে কেতিয়াবা আপোনালোকে যদি বিচাৰে কাঠৰ কাম কৰিবৰ কাৰণে, কাঠৰ যদি মিস্ত্ৰী লাগে, বহুত ধুনীয়াকৈ বনাইছে, এইখিনি আপোনালোকে চাব পাৰে। ভাইটিকা আৰু আমাৰ দয়াকা দুজনে বহুত ধুনীয়াকৈ বনায়, সিহঁতি গ্লাছ লগাই আছে এতিয়া। তো কেতিয়াবা যদি আপোনালোকক বোলে কাঠৰ মিস্ত্ৰী দৰকাৰ হয়, ভালকৈ বনোৱা, আপোনালোকৰ লোকেশ্যনত ঠাইত গৈ পিনে বনাই দিব ইহঁতি। আমাৰ গোটেই দোকানখনত যিমানখিনি কাঠৰ কাম আছে গোটেইখিনি কৰিছে। একদম বেছি দিন নাই আৰু 2-3 দিনৰ ভিতৰত অপেনিং কৰি দিম মানে ধুনীয়াকৈ। কালাৰ কৰাত মোৰ হাতখন ইমান স্মুথ নহয়, তথাপিও ময়ো কৰিছোঁ, যিহেতু অকলে কৰিব নোৱাৰি, হাত বিষায়ো, ভাগৰ লাগে। তো মোৰ ৱাইফে আধা কৰিলে, মই আধা কৰিলোঁ, তাৰপাছত আকৌ ভতিজাজনীও কৰিলে। গোটেই তিনিওজনে মিলি মানে গোটেইকেইটা ৰেক সমাপ্ত কৰিম।
তো অলপ আজি দেৰি হ'ল, এই টুল নিচিনাখন বনাই ল'বলগীয়া হ'ল, কাৰণ ওপৰত কৰিবৰ কাৰণে দিগদাৰ হয়, ময়ো ঢুকি নাপাওঁ মানে ওপৰকেইটা কৰিবৰ কাৰণে। তো যিখিনি পাৰোঁ মই আধা কৰিলোঁ, ৱাইফে আধা কৰিলে আৰু ভতিজাজনীয়ে কৰিলে, তিনিজনে মিলি দুটা ৰেক আজি কমপ্লিট কৰিলোঁ। প্ৰথমতে প্ৰাইমাৰ মাৰিছোঁ, হোৱাইট কালাৰ প্ৰাইমাৰ, আপোনালোকে দেখিছেই এইটো হোৱাইট কালাৰ প্ৰাইমাৰ মৰাৰ পিছত আৰু বেলেগ বিভিন্ন ৰং যি ইচ্ছা মানে কৰিব পাৰিম প্ৰাইমাৰ মৰাৰ পাছত। প্ৰাইমাৰটো অকণমান থিনাৰ লগত মিলাই লৈছোঁ যাতে অকণমান পাতল হয়, কাৰণ খালি যদি আমি প্ৰাইমাৰটো মাৰোঁ তেতিয়া মানে ডাঠ হৈ যায়, লাগি ধৰে আৰু শুকাই যায়। গতিকে মানে অকণমান থিনা অলপ লগাই ল'ব লাগে। যিসকলে পেইণ্টিং কৰে সেইসকলে গম পাবই। তো ইমান বেছি নলেজ নাই যদিও পেইণ্টিঙৰ, মানে চেষ্টা কৰিলোঁ আৰু সমাপ্ত কৰিলোঁ প্ৰথম দিনা। মোৰ ৱাইফে কেমেৰা আগত ওলাবলৈ লাজ কৰে, কিন্তু আজি ফাৰ্ষ্ট ডে অলপকৈ ওলালে। অনাগত দিনত আৰু দেখা পাব